Hello friends, welcome to Techtalk Assam. আজি আমি এটা এনেকুৱা ফোন আনবক্সিং কৰিবলৈ গৈ আছোঁ যিটো বৰ্তমান সময়ৰ হয় সকলোতকৈ জনপ্ৰিয় বাজেট ৰেঞ্জৰ স্মাৰ্টফোন। হয়, আপুনি ঠিকই ধৰিছে। আমি কৈ আছোঁ Xiaomi Redmi 3Sৰ কথা। আহক তেতিয়াহ'লে আমি ওপেন কৰোঁ। আমি এইটো অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টত। এয়া ফ্লিপকাৰ্টৰ এটা বেছিক পেকেজিং। এয়া আপোনালোকে দেখিবলৈ পাইছে Xiaomi যিটো বেছিক পেকেজিং হয় হোৱাইটত কালাৰফুল Redmi 3Sৰ পিকচাৰ দেখিবলৈ প্ৰায় Redmi Note 3ৰ দৰে একেই হয়। পেকেজটোৰ দুই চাইডে মি লোগো আছে আৰু সকলোতকৈ ইম্পৰ্টেণ্ট কথা এইটো এটা মেড ইন ইণ্ডিয়া ফোন হয়। ইয়াত লিখা আছে MRP 999 কিন্তু আমি এইটো ফ্লিপকাৰ্টত পাইছোঁ 8999ত। আৰু ইয়াত লিখা আছে Redmi 3S ডুৱেল সিম এণ্ড ডুৱেল ষ্টেণ্ডাৰ্ড LTE ছাপোৰ্ট আৰু সকলোতকৈ ইম্পৰ্টেণ্ট কথা কোৱালকম স্নেপড্ৰেগন 430 এইটো ইণ্ডিয়াত প্ৰথম ফোন। এইটো হয় অক্টাকোৰ প্ৰচেছৰ 5-inch ডিছপ্লে 13 মেগাপিক্সেল ৰিয়াৰ কেমেৰা এণ্ড 5 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা। সকলোতকৈ গুৰুত্বপূৰ্ণ এটা কথা হৈছে ইয়াত বেটাৰী কেপাচিটি হ'ল 4100 mAh আৰু ইয়াত আপুনি লাভ কৰিব ফিংগাৰপ্ৰিণ্ট সেন্সৰ। আপোনালোকে দেখিবলৈ পাইছে গোল্ড কালাৰ ভেৰিয়েণ্টত Redmi 3S। আগতে চাই লওঁ আমি লগত আৰু কি আহিছে। বেছিক পেপাৰ ৱৰ্কছ, এটা চিম ইজেক্টিং টুল, ৱাৰেণ্টি কাৰ্ড আৰু বেছিক্স মেনুৱেল। লগত আছে Xiaomi চাৰ্জাৰ। এইটোৰ আউটপুট হ'ল 5 ভোল্ট 2 এম্পিয়াৰ। লগত আহিছে এডাল USB to মাইক্ৰ' USB কেবল। আহক এতিয়া আমি ফোনটোৰ ফিজিকেল অভাৰভিউটো চাই লওঁ। ফোনটোৰ ওপৰফালে আপোনালোকে দেখিবলৈ পাব 3.5 mm হেডফোন জেক, IR ব্লাষ্টাৰ আৰু ছেকেণ্ডাৰী নইজ কেঞ্চেলেশ্যন মাইক। ৰাইট চাইডে আপোনালোকে দেখিব পাব ভলিউম ৰকাৰ আৰু পাৱাৰ অন অফ বাটন। তলফালে আছে মেইন মাইক্ৰফোন আৰু চাৰ্জিং আৰু ডাটা চিংকিঙৰ বাবে মাইক্ৰ' USB পৰ্ট আৰু লেফ্ট চাইডে আছে চিম ট্ৰে। আৰু ফোনটোৰ পিছপিনে চালে আমি দেখিবলৈ পাম ফিংগাৰপ্ৰিণ্ট স্কেনাৰ, 13 মেগাপিক্সেল ৰিয়াৰ কেমেৰা আৰু LED ফ্লেছ আৰু তলপিনে আছে অডিঅ' আউটপুট। ফোনটোৰ সন্মুখফালে আমি দেখিবলৈ পাওঁ ওপৰত 5 মেগাপিক্সেলৰ চেলফি কেমেৰা, সেন্সৰ আৰু ইয়াৰপিছ। আহক তেতিয়াহ'লে আমি ফোনটো এতিয়া বুট আপ কৰোঁ। ফোনটো অন কৰাৰ লগে লগে আপুনি দেখিবলৈ পাব মি ব্ৰেণ্ডিং। এয়া ফোনটো ছেটআপ কমপ্লিট হ'ল। ডিছপ্লে ভালেই ভাইব্ৰেণ্ট হয়, ভিউইং এংগুলো খুবেই ভাল, বাট টাচ কেপাচিটিভ কিবৰ্ড বেকলিট নহয়। আহক আমি ছেটিঙত যাওঁ। এবাউট দ্য ফোন। হয়, আপুনি ইয়াত দেখিবলৈ পাইছে Redmi 3S এণ্ড্ৰইড ভাৰ্চন 6.0 RAM 3GB। আহক এতিয়া এবাৰ চেক কৰি চাওঁ কিবা আপডেট এভেইলেবল আছেনে নাই। এণ্ড গুড থিং ইজ ডেট আউট অফ দ্য বক্স MIUI 7 আপডেট এটা এভেইলেবল আছে। এতিয়া চাই লওঁ আমি Redmi 3Sৰ কেমেৰা। টেপ এণ্ড ক্লিক ঠিকে আছে, ছাটাৰ স্পীড ভাল, ফটোবোৰ শ্বাৰ্প এণ্ড ক্লিয়াৰ। টাচ ৰেছপন্স ইজ ভেৰি গুড। আমি যদি কম্পেয়াৰ কৰোঁ Redmi Note 3 আৰু Redmi 3S দেখিবলৈ প্ৰায় একে, বাট Redmi Note 3 হ'ল 5.5 inch আৰু Redmi 3S হ'ল 5 inch। Redmi Note 3 ফুল HD ডিছপ্লে, বাট Redmi 3Sত 720 ডিছপ্লে। বেক চাইডটো প্ৰায় একেই। ফ্ৰেণ্ডছ, এয়াই আছিল আজি আমাৰ আনবক্সিং Redmi 3Sৰ। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব
আৰু বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব। তেতিয়াহ'লে এতিয়া লৈছোঁ বিদায়, লগ পাম নেক্সট ভিডিঅ'ত।